হেল্ল' এভৰিৱান, পূজা কেনেকুৱা গ'ল বাৰু আপোনালোকৰ? মোৰ কিন্তু ভালেই গৈছে। এয়া অষ্টমীৰ ভিডিঅ' হয় আৰু মই অষ্টমীৰ দিনাখন মোৰ হ'বলগীয়া বৰঘৰলৈ গৈছিলোঁ। তাৰ পাছত এয়া পূজা চাবলৈ ৰেডি হৈ আমি সকলোৱে ওলালোঁ। আজি মোৰ লগতে আপোনালোকেও অলপ ঢেকীয়াজুলিৰ পূজা চাব, ব'লকচোন। তাৰ পৰা এয়া আমি আহি গ'লোঁ পুচকা খাবলৈ আৰু ছোৱালী মানুহৰ এনেও পুচকা ফেভৰেটে হয়। তাৰ পাছত এয়া খাই ল'লোঁ আৰু ওচৰতে মেলা চলি আছিলে, তাকে অলপ চাই মেলি আমি ওলালোঁ দ্বিতীয়টো মণ্ডপলৈ বুলি। তাৰ পৰা এয়া আমি শেষত খাবলৈ বুলি ওলালোঁ আৰু আমি অৰ্ডাৰ দিছিলোঁ ভেজ পোলাও আৰু পনীৰ। যিহেতু মঙলবাৰ আছিলে, তেওঁলোকে চিকেনৰ আইটেম নাখায় আৰু তেনেকৈ আমি খাই বৈ ঘৰলৈ বুলি আহিলোঁ আৰু এয়া চাওক মোৰ মেকআপ আঁতৰাই আছে। আজিলৈ ইমানেই আছিল, বাই বাই।